গুড মৰ্নিং অসম। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এক ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম কোন তিনিটা কাম কৰি তৎক্ষণাত স্নান কৰিব লাগে। যদি আপুনি এনে নকৰে তেনেহ'লে আপোনাৰ আহিব ঘোৰ বিপদ। এই বিষয়ে আচাৰ্য চাণক্যই তেওঁৰ নীতিসমূহত উল্লেখ কৰিছে। গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আচাৰ্য চাণক্যই আমাক বহুতো জ্ঞানৰ কথা কৈছে। আমি যদি সেই নীতিসমূহ মানি চলোঁ তেতিয়া আমি জীৱনত নিশ্চিতভাৱে আগবাঢ়ি যাব পাৰিম। অৰ্থনীতি, ৰাজনীতি আৰু কূটনীতিৰ জ্ঞানী কৌটিল্যক বিশ্বই জানে আচাৰ্য চাণক্য বুলি। চাণক্যই এনে বহু গুৰুত্বপূৰ্ণ কথা কৈছে যে যদি ব্যক্তিয়ে সেইবোৰ জীৱনত লয় তেন্তে তেওঁ কেতিয়াও আনৰ দ্বাৰা প্ৰতাৰিত হ'ব নোৱাৰে আৰু তেওঁক আগুৱাই যোৱাত কোনেও বাধা দিব নোৱাৰে। আচাৰ্য চাণক্যই জীৱনত নিজেই অৰ্থনীতিৰ সংযোজন কৰাৰ লগতে জীৱনত ৰাজনীতি আৰু কূটনীতিও সংযোজন কৰিছে, যাৰ অধ্যয়নৰ পিছত আপুনি জীৱনৰ দৌৰত বহুখিনি আগবাঢ়ি যাব পাৰে। আচাৰ্য চাণক্যই আমাৰ দৈনিক কামৰ বিষয়েও বহু কথা কৈছে, যিখিনি অনুসৰণ কৰি আমি প্ৰতিদিনে সফলতাৰ দিশত এখোজ আগুৱাই যাব পাৰোঁ। আচাৰ্য চাণক্যই আমাক গা ধোৱাৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা কৈছে। সাধাৰণতে আমি প্ৰতিদিনে ৰাতিপুৱা গা ধোওঁ, কিন্তু আচাৰ্যৰ মতে যেতিয়া আমি কেতিয়াবা এনে পৰিস্থিতিত থাকোঁ তেতিয়া নিশ্চিতভাৱে গা ধোৱাটো জৰুৰী। তেনে নকৰিলে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব, কাৰণ আমাৰ দৈনিক ৰুটিনৰ লগতে আমাৰ খাদ্যাভ্যাসেও আমাৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। এই পৰিস্থিতিবোৰৰ বিষয়ে জানি লওঁ আহক। যদি আপুনি আপোনাৰ শৰীৰত তেল মালিচ কৰে বা কাৰোবাৰ শেষ যাত্ৰাৰ পৰা উভতি আহিছে বা আপুনি কোনো মহিলা বা পুৰুষৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছে বা আপুনি চুলি কাটিছে, তেতিয়া এই পৰিস্থিতিত আপুনি লগে লগে গা ধুব লাগে। যদি আপুনি এনে কৰে তেন্তে আপোনাৰ স্বাস্থ্য ভালে থাকিব। কাৰোবাৰ মৃত্যুৰ পিছত যদি আপুনি শেষকৃত্য যাত্ৰাৰ পৰা উভতি আহিছে তেন্তে গা ধুই নোলোৱাকৈ ঘৰত সোমাব নালাগে, কাৰণ শ্মশানলৈ যাওঁতে শৰীৰৰ লগতে বহু ধৰণৰ বীজাণু আহে। সেইবোৰ যাতে ঘৰলৈ নাহে, সেয়ে গা ধুইহে ঘৰৰ ভিতৰত আহক। তেলেৰে শৰীৰ মালিচ কৰিলে আমি সুস্থ হৈ থাকোঁ আৰু হাড়বোৰ মজবুত হৈ থাকে। গতিকে সপ্তাহত এবাৰ হ'লেও শৰীৰত তেলেৰে মালিচ কৰা উচিত। ইয়াৰ ফলত আপোনাৰ শৰীৰটোও চিকচিকীয়া হয়। কিন্তু তেল লগোৱাৰ পাছত গা ধুব লাগে, তেতিয়াহে প্ৰকৃত উপকাৰ হ'ব। এনে কৰিলে শৰীৰৰ মলিও ওলাই আহিব আৰু শৰীৰটো চিকচিকীয়া হৈ পৰিব। আচাৰ্য চাণক্যৰ মতে চুলি কটাৰ পাছতো তৎক্ষণাত গা ধুব লাগে, কাৰণ আমি যেতিয়া আমাৰ চুলি কাটো তেতিয়া আমাৰ শৰীৰত সৰু সৰু চুলিবোৰ লাগি থাকে, যিবোৰ গা ধোৱাৰ ফলত আঁতৰি যাব আৰু আপুনি বেমাৰত নপৰিব।